আজি আমি গোটেই পশ্চিম গজেলিপাৰ গাঁৱৰ ৰাইজ আৰু আমাৰ পশ্চিম গজেলিপাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু মাতৃসকলৰ সহযোগত আজি ছাত্ৰ ছাত্ৰীক শৈক্ষিক মেলা আমি পাতিছোঁ। কিয়নো এই শৈক্ষিক মেলাৰ লগতে ছাত্ৰ ছাত্ৰীৰ কিছু বিকাশ হ'ব বুলি আমি ভাবোঁ। কাৰণ আজিকালিৰ দিন ছাত্ৰ ছাত্ৰীসকলে বা তেখেতসকলৰ ভৱিষ্যতৰ কাৰণে চিন্তা কৰি আমি এই মেলাটো পাতিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে হিচাপ নিকাচ জোখ মাপ ধৰি পূৰণ হৰণ গোটেই ল'ৰা ছোৱালী বিকাশ হ'ব আৰু ল'ৰা ছোৱালীবিলাক ভৱিষ্যত শিক্ষা শেষ হৈ পঢ়া শুনা শেষ হৈ ল'ৰা ছোৱালীসকলে ভৱিষ্যত নিজে কিবা এটা কৰি খাব পাৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে কৰি খাব পাৰিব বুলি আমি ভাবিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।